নমস্কাৰ এই ক্লাছৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অৰ্থাৎ কেমিকেল ৰিএকশনছ এণ্ড ইকুৱেশনছ অধ্যায়টো পঢ়িবলৈ আৰম্ভ কৰিম এই অধ্যায়টি আমি দুটা ভিডিঅ' ক্ৰমে পাৰ্ট 1 আৰু পাৰ্ট 2 শীৰ্ষক দুটা ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম আৰু আজি আমি পাৰ্ট 1 ভিডিঅ'টো আৰম্ভ কৰা হ'ব আজি আমাৰ অধ্যয়নৰ বিষয়বস্তু হৈছে পদাৰ্থৰ পৰিৱৰ্তন ক্ৰমে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়া কাক বোলে ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক সমীকৰণ লিখনৰ পদ্ধতি আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ এটা আমি কেনেদৰে পাব পাৰোঁ তাৰ নিয়ম আৰু তাক সন্তুলিত কৰাৰ পদ্ধতি গতিকে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন কাক বোলে আৰু ইহঁতৰ মাজত কি পাৰ্থক্য আছে আমি এটা সাধাৰণ উদাহৰণে প্ৰথমে জানিবলৈ চেষ্টা কৰিম এখন কাগজ আমি লৈছো এই কাগজখন আমি প্ৰথমে ফালি পেলালো বাওফালে আমি দেখুৱাইছো আমি কাগজখন ফালি দিছো আৰু এই কাগজখন ফালি দিয়াৰ পাছত ইয়াৰ কিবা ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটিছে জানো নাই হোৱা ইয়াৰ কেৱল আকাৰ আৰু আকৃতিৰ সলনি হৈছে কিন্তু এতিয়াও এই সৰু সৰু টুকুৰা কেইটাও কাগজে হৈ আছে ই বেলেগ পদাৰ্থ হোৱা নাই আকৌ এবাৰ আমি কাগজখন জ্বলাই দিছো জ্বলাই দিয়াৰ পাছত আমি কি পালো ছাই পালো কিন্তু এই ছাইখিনি জানো এতিয়াও কাগজ হৈ আছে নাই ছাই এটা সম্পূৰ্ণৰূপে নতুন পদাৰ্থ গতিকে আমি যেতিয়া কাগজখন জ্বলালো কাগজখনৰ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটি এটা নতুন পদাৰ্থ ছাইৰ উৎপত্তি হ'ল গতিকে আমি ক'ব পাৰোঁ যে কাগজখনত ৰাসায়নিক বিক্ৰিয়া হৈছে জ্বলোৱাৰ ফলত কিন্তু কাগজখন ফালতে আমি তাত কোনো ৰাসায়নিক বিক্ৰিয়া হোৱা বুলি ক'ব নোৱাৰো বা তাত হোৱা নাই গতিকে আমি এনে ধৰণৰ পৰিৱৰ্তনক আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ আৰু যি পৰিৱৰ্তনত ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটে তাক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব পাৰোঁ গতিকে আকৌ আমি আগবাঢ়িছো এতিয়া আমি আমাৰ চাৰিওফালে যদি চাও আমি বহুতো ৰাসায়নিক বিক্ৰিয়া সৰু সৰু কথা মাজেৰে শিকিব পাৰো যেনেকৈ আমি কাগজখন জ্বলোৱাৰ কথাই মাত্ৰ ক'লো যে কাগজ এখন জ্বলালে তাত ৰাসায়নিক বিক্ৰিয়া হয় ঠিক তেনেদৰে উদ্ভিদে যেতিয়া সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত অক্সিজেন আৰু খাদ্যবস্তু প্ৰস্তুত কৰে যাৰ নাম আমি সালোকসংশ্লেষণ বুলি কওঁ তাতো আমি ৰাসায়নিক বিক্ৰিয়াৰ সলনি হয় আকৌ আমি যেতিয়া খাদ্য খাওঁ তেতিয়া সেই খাদ্য আমাৰ দেহত শক্তিলৈ ৰূপান্তৰিত হয় আৰু এই শক্তি পাবৰ বাবে আমাৰ দেহত ৰাসায়নিক বিক্ৰিয়াৰ সলনি হয় ঠিক তেনেদৰে আমি এটুকুৰা লো যদি মুক্তভাৱে পৰিৱেশত কেইদিনমানৰ কাৰণে পেলাই থৈ দিওঁ তেতিয়াও আমি দেখিবলৈ পাওঁ যে দুদিনমান পিছত বা কেইদিনমান পিছত তাত মামৰ ধৰে এই মামৰ ধৰাটো এটা ৰাসায়নিক বিক্ৰিয়া এই আটাইবোৰ বিক্ৰিয়াত আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰোঁ আৰু এই আটাইবোৰ পৰিঘটনাত আমি বস্তু এটা পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰো কাৰণ যেতিয়া বস্তু এটা ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটে তাক আমি আকৌ আগৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰো গতিকে ৰাসায়নিক বিক্ৰিয়া মানে কি বুলি ক'লে তাৰ সংজ্ঞাটো হৈছে এনে ধৰণৰ যি প্ৰক্ৰিয়াত মৌল বা যৌগ এটাৰ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটি এটা নতুন যৌগৰ সৃষ্টি হয় তাক ৰাসায়নিক বিক্ৰিয়া বোলে গতিকে আমি সম্পূৰ্ণৰূপে এটা নতুন যৌগৰ সৃষ্টি হয় আৰু সেই যৌগটোৰ যিবিলাক ধৰ্ম হ'ব সেই ধৰ্মবিলাক যিবিলাক মৌলৰ দ্বাৰা গঠিত হৈছে সেই মৌল বা যৌগৰ লগত একে নাথাকে এতিয়া এটা যদি ৰাসায়নিক বিক্ৰিয়া হয় তাত আমি কি ধৰণৰ পৰ্যবেক্ষণ পাব পাৰোঁ যেনেদৰে তাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে যেনেকৈ জলীয় অৱস্থাৰ পৰা এটা বস্তু জলীয় অৱস্থাৰ পৰা ভাপৰ পৰা গোটা অৱস্থা গোটাৰ পৰা আকৌ জলীয় সেই তিনিটা অৱস্থাৰ মাজত যিকোনো অৱস্থালৈকে পৰিৱৰ্তন ঘটিব পাৰে আকৌ ৰঙৰ পৰিৱৰ্তন বস্তুটোৰ ৰং সম্পূৰ্ণৰূপে বা বেলেগ সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে ঠিক তেনেদৰে উষ্ণতা অৰ্থাৎ তাপমানৰ সালসলনি হ'ব পাৰে কম বেছি হ'ব পাৰে আকৌ গেছৰ উৎপত্তি আমি হ'ব পাৰে এইবিলাক হৈছে ৰাসায়নিক বিক্ৰিয়াৰ কিছুমান পৰ্যবেক্ষণ আমি এই কথাবিলাক সৰু সৰু কথাবিলাক মনত ৰখা উচিত আকৌ
আমি ৰাসায়নিক সমীকৰণ কি আৰু আমি কিয় ৰাসায়নিক সমীকৰণৰ ব্যৱহাৰ কৰিব লাগে আমি তাক বুজিবলৈ চেষ্টা কৰিম এতিয়া ধৰা হ'ল আমি জানো যে হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ বিক্ৰিয়া হ'লে আমি পানী পাওঁ এতিয়া সেই বিক্ৰিয়াটো যদি আমি ভাষাত লিখিবলৈ যাওঁ এটা বাক্য হ'ব এনেকৈ যে হাইড্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানী প্ৰস্তুত কৰে কিন্তু এই বিক্ৰিয়াটোক যদি আমি বাৰে বাৰে এটা বাক্যত লিখিবলৈ যাওঁ ই আমাৰ কাৰণে লিখিবলৈ সুবিধাজনক নহয় আৰু ই টাইমো আমাৰ বহুতখিনি খৰচ কৰায় গতিকে আমি সেই অসুবিধাটো দূৰ কৰাৰ বাবে শব্দ সমীকৰণ ৱৰ্ড ইকুৱেশ্যন আমি ব্যৱহাৰ কৰোঁ যেনেকৈ আমি তেতিয়া হাইড্ৰজেন আৰু অক্সিজেনক আমি এটা শব্দত লিখি মাজত আমি যোগ চিন দি আৰু সেই বিক্ৰিয়া হোৱাৰ পাছত আমি পানী যে পাম সেইটো বুজাবলৈ আমি কাৰ চিন ব্যৱহাৰ কৰোঁ গতিকে আমি হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত আমি যোগ চিন দিছোঁ আৰু আমি এইটো কাৰ চিন ব্যৱহাৰ কৰি আমি পানী উৎপত্তি হোৱা দেখাইছোঁ গতিকে এইখিনিতে আমি মেগনেছিয়ামৰ দহনৰ বিক্ৰিয়াটো আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যেতিয়া আমি মেগনেছিয়ামক বায়ুৰ উপস্থিতিত দহন কৰোঁ তেতিয়া আমি মেগনেছিয়াম অক্সাইড পাওঁ আৰু এই বায়ু মানে হৈছে অক্সিজেন মানে মেগনেছিয়াম দহন কৰিবলৈ বায়ুত অক্সিজেনৰ উপস্থিতিৰ প্ৰয়োজন গতিকে আমি মেগনেছিয়ামক যেতিয়া অক্সিজেনৰ উপস্থিতিত দহন কৰোঁ তেতিয়া মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আমাক মেগনেছিয়াম অক্সাইড দিয়ে গতিকে এই বিক্ৰিয়াটো আমি মেগনেছিয়াম যোগ অক্সিজেন আমাক মেগনেছিয়াম অক্সাইড দিয়ে তেনেকৈ আমি এটা সাধাৰণ শব্দ সমীকৰণেৰে অতি সহজে লিখিব পাৰিছোঁ একেদৰে আমি এইমাত্ৰ বুজিলোঁ যে হাইড্ৰজেন আৰু অক্সিজেনে একেধৰণে আমাক পানী দিয়ে আৰু সেইটো আমি এটা শব্দ সমীকৰণৰ সহায়ত সহজতে লিখিব পাৰোঁ ইয়াতে আমি যদি আমি কাৰ্চিনডালৰ বাওঁফালে চাওঁ তেতিয়াহ'লে মেগনেছিয়াম আৰু অক্সিজেনক আৰু আমি বিক্ৰিয়ক বুলি কওঁ ঠিক তেনেদৰে হাইড্ৰজেন আৰু অক্সিজেনক আমি বিক্ৰিয়ক বা ৰিয়েক্টেণ্ট বুলি কওঁ এইটো কাৰ্চিনৰ বাওঁপিনে যিবিলাক যৌগ বা মৌল থাকে বা যিবিলাক যৌগ বা মৌলই বিক্ৰিয়াটোত অংশগ্ৰহণ কৰে সিহঁতক বিক্ৰিয়ক বুলি কয় ঠিক তেনেদৰে কাৰ্চিনডালৰ সোঁফালে যিবিলাক আমাৰ যৌগ বা মৌল উৎপত্তি হয় সেইবিলাকক আমি বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট বুলি কওঁ ইয়াতে মেগনেছিয়াম অক্সাইড আৰু ইয়াতে হৈছে পানী আমাৰ প্ৰডাক্ট বা বিক্ৰিয়াজাত পদাৰ্থ এইখিনিতে আমি ৰিয়েকশ্যনটো লিখোঁতে আমি সদায় যোগ চিন আৰু কাৰ চিন দুটাৰ প্ৰতি মন দিয়া উচিত আমি যে সদায় দুটা বা তাতকৈ অধিক বিক্ৰিয়ক থাকিলে ইয়াতে আমাৰ এটা বিক্ৰিয়কো হ'ব পাৰে আমি দুটা বিক্ৰিয়কৰ বিক্ৰিয়া দেখাইছোঁ কিন্তু যদি দুটা বা তাতকৈ অধিক বিক্ৰিয়ক থাকে তেতিয়াহ'লে প্ৰতিটো বিক্ৰিয়কৰ মাজত আমি যোগ চিন ব্যৱহাৰ কৰোঁ আকৌ বিক্ৰিয়াটো হোৱাৰ পাছত আমি এনেদৰে কাৰ্চিন ব্যৱহাৰ কৰোঁ এই কাৰ্চিনডাল লিখোঁতে আমি ধ্যান দিব লাগিব যে কাৰ্চিনডালৰ মূৰটো সদায় বিক্ৰিয়াজাত পদাৰ্থৰ ফালে মূৰ কৰি থাকে গতিকে এইখিনি আমি মনত ৰখা উচিত এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া আমি কেনেদৰে লিখিব পাৰোঁ ৰাসায়নিক সংকেত ব্যৱহাৰ কৰিলে এতিয়া আমি এইটো দেখুৱালোঁ যে আমি মেগনেছিয়াম আৰু অক্সিজেনক আমি এনেদৰে লিখিব পাৰোঁ তেতিয়া মেগনেছিয়াম অক্সাইড হ'ব আকৌ মেগনেছিয়ামৰ ৰাসায়নিক সংকেত হৈছে Mg আৰু অক্সিজেনৰ O2 আৰু মেগনেছিয়াম অক্সাইডৰ MgO এতিয়া আমি সেই ৰাসায়নিক সমীকৰণটো আমি আকৌ বেছি সংক্ষিপ্ত ৰূপত লিখিব পাৰোঁ এনেদৰে মেগনেছিয়াম প্লাছ অক্সিজেন এৰো মেগনেছিয়াম অক্সাইড ইয়াতে আমি এটা বস্তু অতি ভালদৰে মন কৰিব লাগিব যে এই ৰিয়েকশ্যনটো আমি লিখিলোঁ এই বিক্ৰিয়াটো আমি লিখিলোঁ কিন্তু এই বিক্ৰিয়াটো জানো সন্তুলিত অৱস্থাত আছে সেয়া চাবলৈ আমি কি কৰিব লাগিব আমি পৰমাণুৰ সংখ্যা চাব লাগিব এতিয়া আমি এই ক্ষেত্ৰত অতি ভালদৰে মনোযোগ দিয়া উচিত ইয়াতে মেগনেছিয়াম মৌলৰ আমাৰ পৰমাণু ইয়াত এটা আছে অক্সিজেনৰ ইয়াতে 2 আছে গতিকে আমাৰ অক্সিজেনৰ পৰমাণু সংখ্যা 2টা ইয়াতে মেগনেছিয়ামৰ পৰমাণু সংখ্যা 1 আৰু মেগনেছিয়াম অক্সাইডত যদি আমি চাওঁ মেগনেছিয়াম 1 আছে আৰু অক্সিজেন ইয়াতে 1 আছে গতিকে আমি ইয়াতে যদি মন কৰোঁ
যে মেগনেছিয়ামত এই কাৰ্চিনৰ বাওঁফালে মানে ৰিয়েক্টেণ্ট বা বিক্ৰিয়কৰ ক্ষেত্ৰতো এটা আছে আৰু বিক্ৰিয়াজাত পদাৰ্থতো মেগনেছিয়াম এটা পৰমাণুৱে আছে কিন্তু অক্সিজেনৰ বিক্ৰিয়কৰ ক্ষেত্ৰত অক্সিজেনৰ পৰমাণু দুটা আছে কিন্তু বিক্ৰিয়াজাত পদাৰ্থৰ ক্ষেত্ৰত অক্সিজেনৰ পৰমাণু দুটা আছে গতিকে এই ক্ষেত্ৰত ই আমাৰ সন্তুলিত বা ব্যালেন্সড ইকুৱেশ্যন নহয় এই ক্ষেত্ৰত আমি ইকুৱেশ্যন এটাক বা ইকুৱেশ্যন এটাক বা ৰাসায়নিক সমীকৰণ এটাক আমি জকা সমীকৰণ বা স্কেলিটন সমীকৰণ বুলি কওঁ স্কেলিটন ইকুৱেশ্যন বুলি কওঁ এতিয়া আমি স্কেলিটন ইকুৱেশ্যন এটাক মানে জকা সমীকৰণ এটা কেনেদৰে ৰাসায়নিক সমীকৰণলৈ আমি সমতুল কৰিব পাৰোঁ সেইটো আমি শিকিবলৈ চেষ্টা কৰিম আমি এইটো কেনেদৰে এই ৰিয়েকশ্যনটো বা এই বিক্ৰিয়াটো আমি কেনেদৰে সমতুল কৰিব পাৰোঁ সেয়া আমি শিকিম এতিয়া আমি প্ৰথমতে কি কৰিম এনেদৰে আমি মৌল বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত কি মৌল আছে আমি মৌলখিনি লিখি ল'ম এতিয়া আমাৰ মৌল আছে আইৰণ আছে অক্সিজেন আছে হাইড্ৰজেন আছে বিক্ৰিয়কৰ ফালে ঠিক তেনেদৰে বিক্ৰিয়াজাতৰ ফালেও আইৰণ আছে অক্সিজেন আছে আৰু হাইড্ৰজেন আছে এতিয়া আমি ক্ৰমে এটাৰ পৰমাণুৰ সংখ্যা লিখি যাম ইয়াতে আমি অক্সিজেনৰ পৰা আৰম্ভ কৰিছোঁ ইয়াতে আমাৰ অক্সিজেনত পৰমাণু এটা আছে কিন্তু আমাৰ সোঁফালে অক্সিজেনত পৰমাণু 4টা আছে ঠিক তেনেদৰে হাইড্ৰজেনত ইয়াতে দুটা আছে ইয়াতেও দুটা আছে হাইড্ৰজেনটো আমাৰ ইয়াতে সমতুলিত হৈ আছে কিন্তু আমি তথাপিও আমি অক্সিজেন এতিয়ালৈকে আমাৰ নাই আকৌ যদি আমি আইৰণত চাওঁ তেতিয়াহ'লে আইৰণতো ইয়াতে এটা আছে আৰু ইয়াতে 3টা আছে গতিকে ইয়াকো আমি এতিয়া সমতুল কৰিব লাগিব গতিকে যদিও বা হাইড্ৰজেন সমতুল হৈ আছে কিন্তু আমি আইৰণ বা অক্সিজেন আমাৰ সমতুল হৈ নাই এতিয়া আমি প্ৰথমতে কি কৰিম এতিয়া আমি প্ৰথমতে আমি গোটেইকেইটা এনেকৈ বাকচৰ ভিতৰত বাকচ আঁকি পেলাই সিহঁতক বাকচৰ ভিতৰত সোমাই দিম কাৰণ আমি যি কৰিম এয়া তাৰ মৌল বা যৌগটোৰ বাহিৰত কৰিম ইয়াৰ লগত আমি আকৌ এই যিকেইটা সংখ্যা আছে H2O তাৰ সংকেত হয় Fe3O4 সেইটো সংকেত হয় ইয়াক আমি কোনো সালসলনি কৰিব নোৱাৰোঁ বা হাইড্ৰজেনৰ সংকেত H2 হয় আমি ইয়াক সালসলনি কৰিব নোৱাৰোঁ আমি যি কৰিব পাৰিম ইয়াৰ বাহিৰত কৰিব পাৰিম এতিয়া আমি কেনেদৰে কৰিম এতিয়া আমি প্ৰথমতে আমি অক্সিজেনৰ পৰা আৰম্ভ কৰিছোঁ অক্সিজেন ইয়াতে আমাৰ সমতুল কৰিব লাগে ইয়াতে অক্সিজেন সমতুল বা বেলেন্সড হৈ নাই আমি অক্সিজেনক প্ৰথমতে বেলেন্স কৰিম এতিয়া অক্সিজেনক বেলেন্স কৰিবলৈ কি কৰিম যে আমি চাম যে বিক্ৰিয়াজাত পদাৰ্থত অক্সিজেন 4টা আছে কিন্তু বিক্ৰিয়কত এটা আছে গতিকে আমি যদি বিক্ৰিয়কত আমি 4টা মানে 1ৰ লগত 4 পূৰণ কৰিলে আমি 4 পাওঁ গতিকে 1 into 4 কৰিলে আমি 4 পাওঁ গতিকে আমি ইয়াতে 4টা হাইড্ৰজেনৰ অণু আমি অণু দিম মানে 4 লিখা মানে হাইড্ৰজেন নহয় ৱাটাৰৰ অণু 4টা থাকিব গতিকে আমি ইয়াতে 4 লিখিলোঁ ইয়াতে 4 লিখাৰ লগে লগে আমি কেনেদৰে গণনা কৰিম এই ক্ষেত্ৰত মন দিবা ইয়াতে হাইড্ৰজেন এতিয়া হাইড্ৰজেনৰ সংখ্যা হৈ যাব হাইড্ৰজেনৰ পৰমাণু সংখ্যা হৈ যাব 4 into 2 মানে হাইড্ৰজেন হৈ যাব 8 বিক্ৰিয়কৰ ফালত মানে LHSত কাৰ্চিনৰ LHSত আমাৰ হাইড্ৰজেন হৈ গ'ল 2 into 4 8 এইটো এতিয়া নাচাবা এইটোৰ ফালে আমি যাম যেতিয়া আমি ইয়াতে 4ৰে ইনটু কৰিলোঁ তেতিয়া আমি 8 পালোঁ 8টা হাইড্ৰজেন হৈ গ'ল হাইড্ৰজেনৰ পৰমাণু হৈ গ'ল গতিকে তাক আমি সমতুল আকৌ এতিয়াও প্ৰথমতে হাইড্ৰজেন সমতুল হৈ আছিল কিন্তু এতিয়া সি সমতুল হৈ নাই গতিকে আমি তাক সমতুল কৰিব লাগিব বেলেন্স কৰিব লাগিব গতিকে ই 8টা হ'ল ই এতিয়া 2টা হৈ থাকিল গতিকে ইয়াতো আমি 4ৰে পূৰণ কৰিলোঁ বা মাল্টিপ্লাই কৰিলোঁ কৰাৰ কাৰণে আমি কি পালোঁ 8 পালোঁ গতিকে হাইড্ৰজেনৰ এতিয়া
8টা হ'ল গতিকে ইয়াতে যেতিয়া হাইড্ৰোজেন 4টা দিয়া মানে আমি ইয়াতে 4 লিখিব লাগিব কাৰণ এপিনে তেতিয়া আমি 4 * 2 8 হৈ গ'ল এতিয়া আমি যদি চাও অক্সিজেন কিমান হ'ল আমি এবাৰ গণনা কৰিম অক্সিজেন হ'ল 4 * 1 4 ইয়াতে আগৰ পৰাই 4টা আছে আকৌ হাইড্ৰোজেন 4 * 2 8 আৰু ইয়াতে 4 * 2 8 আকৌ এতিয়া আমি আইৰণৰ ফালে আগবাঢ়িম এতিয়া আইৰণত ইয়াতে এটা আছে বাওফালে এটা আছে এটা সোঁফালে 3টা আছে গতিকে আমি কি কৰিম একেদৰে অক্সিজেনৰ নিচিনাকৈ ইয়াতে 3ৰে অক্সিজেনত আমি 4ৰে কৰিছিলো ইয়াতে আমি 3ৰে পূৰণ কৰিম তেতিয়া কি হ'ব আমি ইয়াতে 3টা হাইড্ৰ যৌগ দিছো তেতিয়া আমাৰ ইয়াতে 3 হৈ গ'ল ইয়াতে আগৰ পৰাই 3 আছে গতিকে এতিয়া যদি আমি চাও এতিয়া আমি আকৌ এবাৰ ইকুৱেশ্যনটো আকৌ এবাৰ আমি চাইছো যে ইয়াতে বাওফালে যাম প্ৰথমতে আইৰন কিমানটা হ'ল 3টা আকৌ এপিনে কিমান হ'ল আইৰন সোঁফালেও 3টা আইৰন হৈ গ'ল ব্যালেন্সড এতিয়া হাইড্ৰোজেন কিমান হ'ল 4 * 2 8টা আৰু এপিনে সোঁফালে 4 * 2 8টা আকৌ অক্সিজেন কিমান হ'ল 4 * 1 4টা আৰু এপিনে 4টা গতিকে আমি চাও যে এতিয়া গোটেইবোৰ পৰমাণু এতিয়া হৈ গ'ল এতিয়া গতিকে আমি কি হ'ল এতিয়া ইকুৱেশ্যনটো আমি ক'ব পাৰিম যে ই সন্তুলিত হ'ল ই সম্পূৰ্ণৰূপে ব্যালেন্সড অৱস্থালৈ আহিল এতিয়া আমি আকৌ এটা সৰু কথা শিকিম যেতিয়া আমি এতিয়ালৈকে আমি এটা যৌগ বা মৌলৰ অৱস্থাৰ কথা কি অৱস্থাত আছে জলীয় অৱস্থাত নে জলীয় অৱস্থাত নে গোটা অৱস্থাত নে তৰল নে গেছীয় অৱস্থাত আছে আমি এতিয়ালৈকে একো উল্লেখ কৰা নাছিলো কিন্তু যেতিয়া দুটা যৌগ বা মৌলৰ মাজত বিক্ৰিয়া হ'ব তেতিয়া তাৰ কিবা এটা অৱস্থা থাকিব গতিকে সেই অৱস্থাটো যদি আমি আমাৰ ইকুৱেশ্যনটোত লিখিবলৈ যাওঁ তেতিয়াহলে আমি এনেদৰে লিখিম প্ৰথমতে আমি চিহ্নখিনি জানিব লাগিব গোটা মানে হৈছে সলিডৰ পৰা আমি S লওঁ জলীয় পৰা হৈছে লিকুইড L লওঁ আৰু তৰল মানে হৈছে একুৱাছৰ আমি AQ লওঁ আৰু গেছীয়ৰ G গতিকে তাৰ পৰা আমি গোটেইবিলাক চিহ্ন লৈ ইয়াতে আমি আইৰণটো আমাৰ সদায় গোটা অৱস্থাত আছিলে গোটা লোৰ টুকুৰা তেতিয়াহলে আমি S লম এতিয়া ওৱাটাৰটো গেছীয় অৱস্থাত গেছীয় মানে কি আছিলে গেছীয় মানে ওৱাটাৰ ভেপাৰ মানে পানীৰ ভাপ আমি যে পানীৰ ভাপ পাওঁ পানী গৰম কৰিলে পানীৰ ভাপ পাওঁ হেতু হৈছে গেছীয় অৱস্থা গতিকে পানী গেছীয় অৱস্থাত আছিল আকৌ হাইড্ৰোজেনটো গ্যাস অৱস্থাত হ'ল গতিকে আজি আমি কি শিকিলো প্ৰথমতে আমি শিকিলো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজত পাৰ্থক্য তাৰ পাছত আমি শিকিলো ৰাসায়নিক বিক্ৰিয়া মানে কি হয় আমাৰ চাৰিওফালে থকা কিছুমান সৰু আমাৰ দৈনন্দিন জীৱনত ঘটি থকা ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আমি জানিব পাৰিলো তাৰ পাছত আমি শিকিলো ৰাসায়নিক সমীকৰণ মানে কি হয় ৰাসায়নিক সমীকৰণত আমি ৰাসায়নিক সংকেত কেনেদৰে ব্যৱহাৰ কৰো তাৰ পাছত ৰাসায়নিক সমীকৰণ এটা জকা সমীকৰণ হয় নে সন্তুলিত সমীকৰণ হয় কেনেদৰে চাব পাৰি আমি হেয়াও শিকিলো আকৌ আমি অৱশেষত আমি শিকিলো ৰাসায়নিক সমীকৰণ এটা কেনেদৰে সমতুল কৰিব পাৰি আৰু তাৰ অৱস্থা উল্লেখ কৰি আমি কেনেদৰে ৰাসায়নিক সমীকৰণ এটা সম্পূৰ্ণৰূপে লিখিব পাৰো এতিয়া আজি ভিডিঅটোত আমি এইখিনি শিকিলো আকৌ আমি ইয়াৰে পিছৰ পৰৱৰ্তী ভিডিঅ'ত আমি শিকিম বেলেগ ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আমি ভালদৰে শিকিব পাৰিম আকৌ কিবা যদি বিশেষ ধৰণৰ বিষয় তোমালোকে বুজিবলৈ সায়েন্সৰ বা বিজ্ঞানৰ কিবা যদি তোমালোকৰ হেয়া আছে শিকিব মন আছে হেও তোমালোকে কমেন্ট সেকশনত জনাবা যদি ভিডিঅটো ভাল লাগিছে লাইক কৰিবা বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবা আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' যাতে আমি দি থাকিব পাৰো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো প্ৰেছ কৰি দিবা ধন্যবাদ